হেল্ল' গাইজ, মই ডাক্তৰ নিপু নেওগ, হোমিঅ'পেথিক কনচালটেণ্ট, গৌৰীসাগৰ। আজি আপোনালোকৰ এটা টপিক আলোচনা কৰিবলৈ আহিছোঁ। সেইটো হৈছে কিছুমান মানুহ প্ৰায়ে চেম্বাৰত আহি এটা কথাই কয় যে আগত হোমিঅ'পেথিক চিকিৎসা কেইবাবাৰো কৰিছোঁ কিন্তু ভাল হোৱা নাই। বহুত কেইজন হোমিঅ'পেথিক চিকিৎসকক দেখাইছোঁ কিন্তু ভাল হোৱা নাই। চ' কি কাৰণত বা কেনেকুৱা আপুনি কি কণ্ডিশ্যনত তেনেকুৱা হ'ব পাৰে, চ' সেই বিষয়ে আমি জানিম। চ' আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল হোমিঅ'পেথি চিকিৎসা কৰিবলৈ আপোনাৰ ধৈৰ্য লাগিব। আপোনাৰ যদি ধৈৰ্য নাই তেতিয়াহ'লে আপুনি হোমিঅ'পেথি চিকিৎসা কৰি একো সুফল নাপাব। আৰু দ্বিতীয়তে হৈছে লেক অফ নলেজ বা প্ৰপাৰ কেছ টেকিং যদি নকৰাকৈ দৰৱ দিয়ে। প্ৰায় হোমিঅ'পেথিক চিকিৎসকক দেখোঁ মানে উইদাউট কেছ টেকিঙত দৰৱ দি দিয়ে। উইদাউট কেছ টেকিং নকৰাকৈ দৰৱ চিলেকশ্যন হোমিঅ'পেথিকত ইমান সহজ নহয়। এজন বিখ্যাত লিজেণ্ডাৰী হোমিঅ'পেথে কৈছিলে যে ৱেল ডান কেছ টেকিং ইজ ইকুৱেল টু হাফ কিউৰ। অৰ্থাৎ এটা আপুনি ভালকৈ যদি কেছ টেকিং কৰে সেইটোতে আপুনি ভাল আধা কিউৰ হৈ যায় পেচেণ্ট। প্ৰপাৰ মেডিচিন চিলেকশ্যন নহ'লে দৰৱে কেতিয়াও কাম নকৰে। আৰু প্ৰপাৰ পটেঞ্চি বা ড'জ যদি পেচেণ্টৰ ষ্টেবিলিটি চাই প্ৰপাৰ ড'জ দিয়া নহয় তেতিয়াও হোমিঅ'পেথিক দৰৱে কেতিয়াও কাম নকৰে, তেতিয়াও ভাল নাপায়। চ' আৰু লগতে তাৰ লগত কিছুমান এক্সাইটিং কজ থাকে, অৰ্থাৎ ডায়েট ৰেজিমেণ্টৰ কথা থাকে। যদি ডায়েট ৰেজিমেণ্ট প্ৰপাৰ নিদিয়ে সেই দৰৱটোৰ লগত ৰিলেটেড তেতিয়া হোমিঅ'পেথিক দৰৱে কেতিয়াও কাম নকৰে। আৰু এটা কথা আহিলে একশ্যন অফ ডিউৰেশ্যন অফ মেডিচিনছ, অৰ্থাৎ মেডিচিনৰ এটা একশ্যন অফ ডিউৰেশ্যন থাকে। হোমিঅ'পেথিকত দুটা মেডিচিন থাকে, এটা শ্বৰ্ট এক্টিং মেডিচিনছ থাকে, কিছুমান লং এক্টিং মেডিচিনছ থাকে। আপুনি যদি কোনোবা চিকিৎসকে আপোনাক লং এক্টিং মেডিচিন এটা দিছে, আপোনাৰ ধৈৰ্য লাগিব সেই মেডিচিনটোৰ একশ্যন হ'বৰ কাৰণে। চ' কিছুমান মেডিচিন আছে 60 ডেইজলৈকে থাকে। 60 ডেইজলৈকে লং এক্টিং মেডিচিনছবিলাকৰ ডিউৰেশ্যন থাকে। চ' সেইটোৰ বাবে আপোনাৰ ধৈৰ্য লাগিব দৰৱৰ বেটাৰ ৰিজাল্ট পাবৰ কাৰণে। সেইবাবে সদায় ৰেজিষ্টাৰ্ড কোৱালিফাইড হোমিঅ'পেথিক চিকিৎসকৰ পৰামৰ্শ লৈ দৰৱবিলাক আপোনালোকে ইউজ কৰিব। কোনোবাই আপোনাক 10-12টা পেটেণ্ট মেডিচিনছ দি দিব, তাৰ ভিতৰত কোনোবাই এটাই কাম কৰিব। তেনেকুৱাকৈ দৰৱ কেতিয়াও নাখাব। সদায় আফটাৰ কেছ টেকিং, অৰ্থাৎ ভালকৈ কেছ টেকিং লৈ যেতিয়া দৰৱ চিলেকশ্যন হ'ব আপোনাৰ, তেতিয়াই হোমিঅ'পেথিক প্ৰপাৰ ৱে সেইটোৱে হয়। তেনেকৈ আপোনাৰ দৰৱ চিলেকশ্যন কৰিলেহে আপোনাৰ ভাল কাম কৰিব, ভাল ৰিজাল্ট দিব দৰৱে। এনেই আপুনি 10-15টা দৰৱ একেলগে খাই থাকি আপোনাৰ একো ৰিজাল্ট নাপায়। চ' সেইকাৰণে সদায় ৰেজিষ্টাৰ্ড কোৱালিফাইড হোমিঅ'পেথিক চিকিৎসকৰ পৰামৰ্শ লৈহে দৰৱ খাব। চ' এইবিলাক আপোনালোকে নিয়ম মানি চলক, নিশ্চয় হোমিঅ'পেথিক চিকিৎসা কৰি সুফল পাব। চ' বেছি দীঘল নকৰোঁ ভিডিঅ'বিলাক। আপোনালোকে বেছি দীঘল ভিডিঅ' কৰিলে সকলোৱে নাচায়, আমনি পায়। চ' সেইবাবে কৈছোঁ প্ৰপাৰ কেছ টেকিং, ৱেল ছিলেক্টেড মেডিচিনছ আৰু আপোনাৰ ডায়েট ৰেজিমেণ্ট। আপুনি কিছুমান এটা বস্তু খাই আছে দৰৱ, তাৰ লগত নাখাবলগীয়া বস্তু যদি খাই আছে, অৰ্থাৎ আমাৰ প্ৰত্যেকটো মেডিচিন, অৰ্থাৎ প্ৰায় মেডিচিনে কফি যদি আপুনি খাই থাকে দৰৱৰ লগত, সেই দৰৱৰ এণ্টিড'ট হিচাপে কাম কৰে। চ' সেই দৰৱৰ একশ্যনটো কমাই দিয়ে। চ' তেনেকুৱা এডভাইচবিলাক মানি চলিবলৈ সকলো হোমিঅ'পেথিক চিকিৎসকে তেনেকুৱা এডভাইচ নকৰে পেচেণ্টক, সেইকাৰণে পেচেণ্টে ভাল নাপায় বুলি কয়। চ' সেই সাৱধানতাবিলাক ল'ব, নিশ্চয় হোমিঅ'পেথিক চিকিৎসা কৰি আপুনি সুফল পাব। চ' আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা এটা গম পাইছে। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।